হেল্ল' এভৰিৱান, মোৰ নতুন এটি মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া ল'ৰা ছোৱালী দুটা স্কুললৈ বুলি ৰেডি হৈ আছে। এয়া দেখিছেনে, ভেন আহিলে, ভেন অহাৰ লগে লগে সিহঁতি গ'ল। তাৰপিছত মই আকৌ আজি কেৰেলা ভাজিবলৈ উলিয়াইছোঁ। এই কেৰেলাটো যে দেশী কেৰেলা বুলি কয়, মানে ইয়াত হাৰিয়ানাত পায় এইটো কেৰেলা। আমাৰ অসমততো মই আজিলৈকে দেখা নাই বাৰু দেই, কিন্তু ইয়াত পায়। এয়া দেখিছেনে, মই মাখন উলিয়াইছোঁ। মাখন উলিয়াই পেলাই এই মাখন যিটো মেচিনেদি উলিয়াওঁ, মানে সেই মেচিনটো ধুনীয়াকৈ চাফা চিকুণ কৰি থৈ দিলোঁ। তাৰপিছত আকৌ এইফালে মই কেৰাহীটোত তেল অলপ দি একদম ঠিকছে এসোপা তেল দিছোঁ। দেখিছেনে কেনেকৈ একদম ফটফটকৈ ফুটিছে কেৰেলাখিনি। একদম খাবলৈ বেলেগ টেষ্টি হয় এই কেৰেলাটো। একদম ফ্ৰাই কৰিব লাগে তেলত, একদম পূৰা ধুনীয়াকৈ মানে ফ্ৰাই কৰি ল'ব লাগে। তাৰপিছত এসোপামান পিঁয়াজ আৰু একদম জ্বলা বেছি খালে জ্বলা দি দিব লাগে। মই কিন্তু ডাঙৰ ডাঙৰ জলকীয়াটোহে দিছোঁ দেই। এই দেখিছেনে, ফ্ৰাই কৰি পেলাই মই চালনীখনত উলিয়াই থলোঁ। তাৰপিছত পিঁয়াজখিনি ধুনীয়াকৈ মানে গল্ডেন ব্ৰাউন হোৱালৈকে ভাজিলোঁ। ভাজি পেলাই যিখিনি বেছিক মছলা আমি ঘৰত দিওঁ, সেই মছলাখিনি দি পেলাই ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি হোৱাৰ পিছত এইফালে দেখিছেনে, এইখিনি আকৌ গোবৰৰ মানে হেৰি বুলি কয় দেই, গছা বুলি কয়। এয়া